সকলোতে প্ৰাঞ্জু 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 কৰি থকা দেৱাংগনাৰ একপক্ষীয় প্ৰেমিক হৈছে প্ৰাঞ্জু। প্ৰেমেই মানুহক ভাল হোৱাত সহায় কৰে আৰু প্ৰেমেই মানুহক ধ্বংস কৰিবও বেছি সময় নলগায়। এই কথা দেৱাংগনাৰ অনুভৱ। দেৱাংগনাৰ মন আকাশৰ জিলিকি থকা তৰা হৈছে প্ৰাঞ্জু। দেৱাংগনাৰ মন পদূলিত জিলিকি থকা ৰাতিৰ জিলমিল জোনাক হৈছে প্ৰাঞ্জু। পুৱাৰ খিৰিকীৰ ফাকেৰে প্ৰাঞ্জুই জোকাই বাৰে বাৰে আমনি কৰে দেৱাংগনাক। দেৱাংগনাৰ প্ৰেম কুমাৰ হৈছে প্ৰাঞ্জু। দেৱাংগনাৰ সকলোতে মাথো প্ৰাঞ্জু আৰু প্ৰাঞ্জু। দেৱাংগনাৰ চৌপাশে কেৱল প্ৰাঞ্জুৰেই সুবাস থাকে বিয়পি। প্ৰাঞ্জু নহ'লে দেৱাংগনাৰ জীৱন হ'ব মৰিশালী। এই কথা অনুভৱ কৰে দেৱাংগনাই। কিন্তু প্ৰাঞ্জুই জানো অনুভৱ কৰিব পাৰে দেৱাংগনাৰ প্ৰেমৰ ঠিকনা?